Hello guys, welcome to my channel Adventures অসমীয়া লৰা। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছো এই লৰাকেইটা যে সাইকেল চলাই আছিল। তো আমি এতিয়া গুৱাহাটী অভিমুখে আৰু এই ভিডিঅ'টো মই অলপ পলমকৈ আপলোড কৰিলোঁ। আমি এখন হস্পিটেল পালোঁ, ভাবিছিলোঁ কিবা ভিৰ পৰি থাকে। তো হস্পিটেললৈ অহা ৰাস্তাটো ইমান ভাল, ভাবক আপোনালোকে কি কুল, গোটেই পাইন ট্ৰী হয়, পুৰা পাইন ট্ৰী। মোৰ এইকেইদিন কপালে ভাল হৈছে, মই য'তে যাওঁ তাতে পাইন ট্ৰী পাওঁ। জিৰ' গৈছোঁ পাইন ট্ৰী, ইয়াতে পাইন ট্ৰী, ঠাণ্ডা জেগা ন। তো আমি ইয়াৰ পৰা ওলাইছোঁ, সকলোকে বাই বাই দিলোঁ। কেমেৰাটো দেখুৱাব পৰা নাই যিহেতু মোবাইলেৰে পিছফালৰ পৰা মনিটাৰ কৰি আছে। তো শ্বিলঙৰ ঘৰবোৰ চাওক, খুব ধুনীয়া হৈ পৰিছে। গোটেই পাহাৰৰ ওপৰত ধুনীয়া ধুনীয়া বিল্ডিং। সেয়া দূৰত দেখিছেনে সেই বিল্ডিংটো পিছফালে, খুব ধুনীয়া, এইটো চকুত লগা বিল্ডিং। গাইজ এইটো একদম ৰাস্তাটো খালী, কোনো ট্ৰাফিক জাম নাই। আপোনাৰ প'ল' হৈ গল্ফ ফিল্ড হৈ এইটো ৰাস্তাতে ওলাই যাব পাৰি। চাওক, আৰু ইয়াৰ পৰা কেমেৰাত দেখাব নোৱাৰিলেও অকণমান দেখাইছোঁ, বৰা পানী সৰুকৈ দেখা পোৱা গৈ আছে, দেখিছেনে? এই কোণাটোত যিহেতু পানীৰ লেক এটা আছে, এইটো বৰা পানী ইয়াৰ পৰা দেখা গৈছে পাহাৰৰ ওপৰৰ পৰা। বাকী এনেকৈ ৰাস্তাটোৱে আপোনাৰ এনেকৈ উঠি যায়। গতিকে আমি ISBT শ্বিলং ISBT ওচৰত ওলাম। সূৰ্যটো ডুবু আৰু অলপ সময় আছে ডুবিব। আজি ভিডিঅ'টো আৰু আমি আগলৈ নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। পাৰিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। শুভ আবেলি, ধন্যবাদ। যিহেতু গধূলি হ'বলৈ হ'ল, সূৰ্য ডুবু হ'ল, তো এয়া খুব জোৰেৰে গৈ আছোঁ। আপোনাৰ এয়া বৰাপানীৰ ভিউ পইণ্টটো, এই ভিউ পইণ্টটো পাৰ হৈছোঁ। আপোনালোকে চাওক, লেফ্ট ছাইডে অকণমান বৰাপানীৰ ভিউটো দেখা পাব। ভাল লাগে এইখিনি ঠাইত থিয় হৈ। আগতে দোকান চোকান নাছিলে, যেতিয়া ভিউ পইণ্টটো বনোৱা নাছিলে, এতিয়া বহুত ধুনীয়া কৰিলে। এইখিনি ঠাইটো সকলোৰে পৰিচিত, সকলোৱে জানে এইখিনি ঠাই। বৰাপানী যিয়ে আহে সকলোৱে জানেই। এইটো ডেমটো হয় আপোনাৰ, ডেমে ৰাইট ছাইডে আপোনাৰ সম্পূৰ্ণ একেবাৰে গ্ৰীনাৰী, পানী নাই। আৰু লেফ্ট ছাইডে চাওক, লেফ্ট ছাইডে আপোনাৰ পানীৰে ভৰি আছে। আৰু অকণমান আগলৈ গৈ আপোনাৰ সেয়া আমাৰ হাইৱেটো, শিলচৰ গুৱাহাটী হাইৱে। হয়, মই আপোনালোকক এতিয়া দেখুৱাম আপোনাৰ ভনীতা ক'ত পৰিছিলে। সেইখিনিতে আপোনাৰ ব্ৰিজখনৰ ছাইডত, ৰাইট ছাইডে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তো এনেদৰে আগবাঢ়িছোঁ। ইয়াতে অলপ ৰম, ইয়াতে দোকানকেইখন খুব ম'ম' ভাল পোৱা যায়, চাহ পোৱা যায়, পকৰি এনল। ইয়াতে অলপ ৰৈ খাম, তাৰপিছত আকৌ ওলাই যামগৈ। ৰাইজ, আমাৰ ভনীতা এইটো, এই যে খৰিডাল আছে, এইখিনিতে সোমাই গৈছিলে নালাটোত। এইখিনি বাইকখন থৈছিলোঁ মই, এইখিনিতে সোমাই গৈছিলে, এইখিনি জেগাত। সূৰ্য অস্ত যোৱাৰ এটি ভিউ চাওক, আপোনালোকে ভাল পাব।
যিখিনি পাৰোঁ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। গাইজ ফাইনেলি আমি আহি চৰ্দাৰজী ধাবা পালোঁ। এয়া চৰ্দাৰজী ধাবা। মই প্ৰায়ে ইয়াতে সোমাওঁ, এইফালে আহিলে মই ইয়াতে সোমাওঁ। চৰ্দাৰজী ধাবা খুব ভাল লগা হয়। তো পাৰ্কিঙো বঢ়িয়া, পাৰ্কিং ফেচিলিটি বঢ়িয়া, পাৰ্কিঙৰ কাৰণে বহুত ঠাই আছে। আপোনালোকে দেখিছে কিমান গাড়ী সোমাব পাৰিব ইয়াতে। তো চৰ্দাৰজী ধাবা এয়া লেডিজ টয়লেট, জেণ্টছ টয়লেট এভেইলেবল, চব ধুনীয়া। আৰু ভেজ নন ভেজ তেনেকৈ দুইটাই পোৱা যায়। লগত দোকান এখনো আছে। বনোৱাজনে ধুনীয়াকৈ বনাই আছে। আৰু ভিতৰত বহিবৰ কাৰণেও জেগা আছে ধুনীয়াকৈ। ফাইনেলি আমাৰ অৰ্ডাৰটো আহি পালে, চলা পটোৱা খাম এতিয়া ধুনীয়াকৈ। এতিয়া ভনিতা পুৰা সুস্থ হয়নে? এতিয়া পুৰা সুস্থ, চাকাচাক এতিয়া। তো ফাইনেলি চলা বতৰা আছে। চলা বতৰৰ লগত পিঁয়াজ আছে, নেমু আছে, জলকীয়া আছে। এতিয়া ধুনীয়াকৈ খাম, খাই লৈ আমি চিধা যামগৈ ঘৰলৈ। তো আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ। সন্ধিয়াই হ'ল, বহুত ভাল বেয়াৰ মাজে দিনটো পাৰ হ'ল আজি, যিয়ে নহওক। তো এতিয়া আমি কি ক'ম আৰু, ফাইনেলি ঘৰলৈ যাম সেইখিনি খোৱা বোৱা কৰি। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। ভাল নালাগিলেও চাব, আৰু যদি কিবা বেয়া পায় তেনেহ'লে কমেণ্ট কৰি জনাব। মোক গোটেইকেইটা ভিডিঅ'তে মই নতুনকৈ যিহেতু ভিডিঅ' বনাই আছোঁ, আপোনালোকে গোটেইবোৰ চাব পাৰিলে, সময় পালে চাব। আৰু সময়ৰ বহুত নাটনি থাকে, আপোনালোকে চাই মেলি কমেণ্ট এটা দিব। যদি কিবা বেয়া হৈছে তথাপিও কমেণ্ট এটা দিব, যে জনাব আৰু যে ভাইটি এইখিনি ভুল হৈছে, ভাইটি এইখিনি ঠিক কৰা, বা ভাইটি কথা এইখিনি ঠিক কৰা, আপোনালোকে জনাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। বাই বাই।